হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি আপোনালোকৰ ওচৰলৈ কেইটামান মই এগ্লনিমা প্লাণ্টছ লৈ আহিছোঁ। সেই এগ্লনিমাবোৰ ঠাণ্ডাৰ দিনত খুব বেয়া হৈ যোৱা দেখিবলৈ পায় বা কিছুমান মৰিও যায়। ইয়াৰ কাৰণসমূহ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব আৰু কেনেদৰে ভাল কৰি ৰাখিলে গোটেই বছৰটো এগ্লনিমাবোৰ আপোনালোকৰ লগত থাকিব। যিহেতু আপোনালোকে জানেই এই প্লেণ্টছবিলাক অলপ কষ্টলি হয়, সেইবাবে পটককৈ মৰি গ'লে আমাৰ খুব বেয়া লাগে। বছৰটো বচাই ৰাখিব পাৰিলেহে ভাল লাগে। তাৰ কাৰণে আমি জানিব লাগিব কেনেকৈ কেয়াৰ কৰিব লাগে এগ্লনিমাবোৰ এই ঠাণ্ডাৰ দিনকেইটাত, যাতে আমাৰ লগত এগ্লনিমাবোৰ সদায় থাকে। খুব ধুনীয়া হয় এই প্লেণ্টছবিলাক। এগ্লনিমাবিলাকৰ পাতৰ ৰং ডিজাইনৰ কাৰণে এই প্লেণ্টছবোৰ বেছিকৈ ফেমাছ। এগ্লনিমাবোৰ ভালকৈ ৰাখিব হ'লে এনেদৰে পানীৰে স্প্ৰে কৰি থাকিব পাতবিলাকত, যাতে ধূলিবোৰ লাগি থাকিব নোৱাৰে। এই ধূলিবোৰ আপোনালোকে চাফা কৰি থাকিলেহে প্লেণ্টজোপা হেল্ডি হৈ থাকিব আৰু ভাল হৈ থাকিব। এই প্লেণ্টবোৰ যিহেতু ইনড'ৰ প্লেণ্টছ বুলি কোৱা হয়, ইনড'ৰ প্লেণ্টছ মানে এয়া নহয় যে আপোনালোকে একেবাৰে অন্ধকাৰ ৰুমত বা অলপ পোহৰ পৰি থকা ৰুমতে ৰাখি দিলে ভাল হৈ থাকিব। তেনেকৈ কৰিলে এই প্লেণ্টছবোৰ ভাল হোৱাৰ জেগাত আৰু বেয়াহে হ'ব। এতিয়া যিহেতু ঠাণ্ডাৰ দিন, ৰাতিপুৱা ৰ'দটো কোমল, ৰাতিপুৱা ৰ'দটো পৰাকৈ তেনেকুৱা জেগাত ৰাখিব পাৰিলে খুব ভাল হয় আৰু প্লেণ্টছবোৰ ভাল হৈ থাকিব। কিন্তু এনেকুৱা ঠাইত নাৰাখিব যাতে ৰাতিৰ হিম পৰে আৰু পাতবিলাকত খুব ঠাণ্ডা বতাহ লাগে, তেনেকুৱা ধৰণৰ জেগাত নাৰাখিব, তেতিয়া প্লেণ্টছবিলাক বেয়া হৈ যাব। তাৰ সলনি এনেকুৱা এটা ঠাইত ৰাখক যাতে ৰাতিপুৱা ৰ'দটো পৰে আৰু ৰাতি হিমো পৰিব নোৱাৰে আৰু বতাহো লাগিব নোৱাৰে, ঠাণ্ডা বতাহ। তেনেকুৱা ধৰণৰ ঠাইত ৰাখিলে গছবোৰ খুব ধুনীয়া হেল্ডি হৈ পৰিব। এনেদৰে সদায় পানী মিক্সিং কৰি থাকিব আৰু পটবিলাকত পানী তেতিয়াহে দিব যেতিয়া ওপৰ মাটিখিনি আপোনালোকে শুকান দেখা পায়। তাৰ আগতে পানী নিদিব, তেতিয়া বেছিকৈ অভাৰ ৱাটাৰিং এইটো সময়ত কৰিলেও খুব বেয়া হৈ যায়। এয়া দেখিছেনে পাতবোৰ বেয়া হৈছে? মই এনেকুৱা ধৰণৰ পাতবিলাক কাটি দিছোঁ। লাহে লাহে এইবিলাক বেয়া হ'বলৈ আৰম্ভ কৰিব, কাৰণ তাহাঁতৰ এতিয়া ডৰমেঞ্চি পিৰিয়ড হয়। সেই ডৰমেঞ্চি পিৰিয়ডৰ পৰা বচাবলৈ আমি প্লেণ্টছবিলাকক এনেকৈ পানীৰ মিক্সিং কৰি থাকিব লাগিব আৰু অলপমান হালধীয়া হৈ যোৱা পাত বা বেয়া হৈ যোৱা পাতবিলাক দেখিলেই কাটি পেলাই দিব, যাতে বাকী পাতবিলাক আৰু বেয়া হৈ যাব নোৱাৰে। যিহেতু এতিয়া এগ্লনিমাবিলাকৰ ৰেষ্টিং পিৰিয়ড চলি আছে, এই ৰেষ্টিং পিৰিয়ডৰ সময়ত আপোনালোকে ফাৰ্টিলাইজাৰ দিয়াৰ কোনো প্ৰয়োজন নাথাকে। কেৱল পানী আৰু পাতবিলাকতো পানী এনেকৈ মিক্সিং কৰি চাফা কৰি থাকিলেই প্লেণ্টছবোৰ হেল্ডি হৈ থাকিব। আৰু যেতিয়া আপোনালোকে দেখি পাব এনেকৈ বেয়া হোৱা পাতবোৰ, লগে লগে কাটি পেলাই চাফা কৰি থাকিব প্লেণ্টছবোৰ। আকৌ যেতিয়াই লাহে লাহে ফেব্ৰুৱাৰী মান্থ পাবহি, তেতিয়া এই প্লেণ্টছবোৰ আপোনালোকৰ লগত আকৌ হেল্ডি হৈ উঠিব। মই মোৰ এগ্লনিমাবোৰ এনেদৰে গ্ৰুপত ৰাখিবলৈ চেষ্টা কৰিছোঁ, যাতে ৰাতিৰ ঠাণ্ডা বতাহজাক তাহাঁতৰ গাত লাগিব নোৱাৰে। আৰু এনেদৰে পিছফালে যে ৱালখন দেখিছে, ৱালখনৰ একেবাৰে লগাই পিনি ৰাখিছোঁ বুলি ক'ব পাৰি, যাতে এয়াৰবোৰ পাছ হ'ব নোৱাৰে আৰু ঠাণ্ডা বতাহো তাহাঁতৰ গাত বেছিকৈ লাগিব নোৱাৰে। এই ঠাণ্ডা বতাহৰ পৰাও তাহাঁতৰ খুব পাতবিলাক বেয়া হৈ যোৱা আপোনালোকে দেখিবলৈ পাব। যিমান পাৰে এই সময়ত এগ্লনিমাবোৰ নাৰ্চাৰীৰ পৰা কিনি আনিবলৈ এভইডে কৰিব লাগে, কাৰণ ভাল ধৰণে যদি আপোনালোকে লগাব নোৱাৰে তেতিয়াহ'লে প্লেণ্টছটো মৰি যোৱা চান্স বহুত থাকে। মই এই প্লেণ্টজোপা কিনি অনা মোৰ বেছি দিন হোৱা নাই, সৰু প্লাণ্টছ আছিলে, সেইকাৰণে মই সৰু এটা পটত লগাই ৰাখিছোঁ। এনেধৰণে যদি আপোনালোকে সৰু প্লাণ্টছ আনি ডাঙৰ এটা পটত লগাই দিয়ে, তেতিয়াহ'লে তাত মাটিও বেছিকৈ দিয়া হ'ব আৰু পানী বেছিকৈ দিয়া হ'ব। পানী বেছিকৈ দিয়াৰ ফলত এই প্লাণ্টছবোৰ গেলি যাবলৈ আৰম্ভ কৰিব, কাৰণ যিমানখিনি তাহাঁতক প্ৰয়োজন হয় সিমানখিনি অনুযায়ী পানী পালেহে প্লাণ্টছবোৰ ভাল হৈ থাকে। ডাঙৰ পট লগালে আমি বেছিকৈ পানী দিম আৰু তাহাঁতে অভাৰ ৱাটাৰিং পাব। সেইকাৰণে আপোনালোকে সৰু প্লাণ্টছ আনিলে এনেধৰণৰ সৰু পটত লগাব চেষ্টা কৰিব। যেতিয়া আকৌ গ্ৰ'থ হৈ যাব, সেই গ্ৰ'থ হোৱাৰ পাছত আপোনালোকে নিশ্চয় এই প্লাণ্টছবোৰ বেলেগ এটা পটত, ভাল লগা আপোনালোকৰ পটত লগাই ৰাখিব পাৰে। এতিয়া যিহেতু তাহাঁতৰ ৰেষ্টিং পিৰিয়ড চলি আছে, এই ৰেষ্টিং পিৰিয়ডত তাহাঁতৰ কাটিং কৰিবলৈ কোনো দৰকাৰ নাথাকে, একো কৰিবই দৰকাৰ নাথাকে ক'বলৈ গ'লে, কাৰণ তাহাঁতি এতিয়া একো গ্ৰ'থো নহয়, ভালো নহয়। এতিয়া অকল জীয়াই ৰাখিবলৈ আপোনালোকে ভালদৰে মিক্সিং কৰি ৰাখক আৰু
পানী চেক কৰি থাকিব সময়ে সময়ে। মাটিটো ৱেল ড্ৰেইন বনাব যাতে প্লাণ্টছবোৰ ভাল হৈ থাকে আৰু পানী দিয়াৰ লগে লগে পটৰ ড্ৰেইনেজ হ'ল দি পানীবোৰ ওলাই যাব পাৰে। বেছিকৈ অভাৰ গ্ৰ'থ হোৱা প্লাণ্টছবিলাকো আপোনালোকে এই সময়ত ৰিপৰ্টিং কৰিম বুলি নাভাবিব, কাৰণ ৰিপৰ্টিং কৰিলেও গছজোপাৰ শ্বক খাব পাৰে আৰু এই শ্বকৰ ফলতে প্লাণ্টছটো মৰি যাব পাৰে। যদি আপোনালোকে ভাবিছে নাৰ্চাৰীৰ পৰা মই এগ্লনিমাটোৰ খুব পচন্দ লাগিছে কিনি আনিম বুলি, কিনি আনিব পাৰে, কিন্তু নাৰ্চাৰীৰ যিটো পট দিয়ে সেই পটতে আপোনালোকে ৰাখি দিব পাৰে। আৰু নতুবা এইকেইটা টিপছ যদি ফ'ল' কৰি পিনে আপোনালোকে এগ্লনিমাযোৰ লগায়, তেতিয়াহ'লে নিশ্চয় এগ্লনিমাজোপা আপোনালোকৰ ওচৰত ভাল হৈ থাকিব। আৰু গ্ৰ'থটো এতিয়া নহয় বুলিয়ে ক'ব পাৰি, ফেব্ৰুৱাৰী মানৰ পৰাহে আপোনালোকে গ্ৰ'থবোৰ দেখিবলৈ পাব। আৰু তেতিয়া যদি নাৰ্চাৰী পটতে ৰাখি থয়, তেতিয়াহ'লে আকৌ চেঞ্জ কৰি পিনি আপোনালোকৰ মন পচন্দৰ পটবিলাকত লগাব দিব পাৰে। এনেদৰে আপোনালোকে এগ্লনিমাবোৰ কেয়াৰ কৰি থাকিব, তেতিয়া বছৰ বছৰ ধৰি এগ্লনিমাবোৰ খুব ভাল হৈ থাকিব আৰু হেল্ডি হৈ থাকিব। ঠাণ্ডা দিন আহিলেও আপোনালোকৰ ভয় খোৱাৰ কোনো প্ৰয়োজন নাথাকে। মোৰ এই বাকী প্লেণ্টছবিলাকো আপোনালোকৰ লগত দেখাই দিছোঁ, কাৰণ এই প্লেণ্টছবিলাকো এগ্লনিমাৰ দৰে একেই। ঠাণ্ডাৰ দিনত গ্ৰ'থ নহয়, কিন্তু ভাল ধৰণে ৰাখিবলৈ এনেধৰণৰ ৰ'দ পৰি থকা ঠাইত মই ৰাখিছোঁ, যাতে ভালকৈ বাচি থাকে এই ঠাণ্ডাৰ দিনকেইটাত। আপোনালোকে যদি টিপছবোৰ মোৰ ফ'ল' কৰে, তেতিয়াহ'লে এগ্লনিমাজোপা নিশ্চয় আপোনালোকৰ ওচৰত ভাল হৈ থাকিব আৰু বছৰ বছৰ ধৰি এনেধৰণে থাকিব। আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে আৰু কিবা এটা শিকিব পাৰিছোঁ বুলি যদি ভাবিছে, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ। থেংক ইউ ফৰ ৱাটছিং।